হেল্ল' বন্ধু-বান্ধৱীসকল, পিজিটি আৰু গ্ৰেজুৱেট টিচাৰসকলৰ যি পৰীক্ষা হৈছিলে সেই পৰীক্ষাৰ ফলাফল বা ৰিজাল্ট অহা 5 জুন তাৰিখত ঘোষণা কৰা হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছ'চিয়েল মিডিয়াত ঘোষণা কৰিছে। আজি আমি সেই ঘোষণাটো এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই আপোনালোকলৈ অনুৰোধ থাকিলে আপোনালোকে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই নটিফিকেশ্যনটো অন কৰি ৰাখিব। আহক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যটো শুনিবলৈ চেষ্টা কৰোঁ। প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম। 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেণ্টছ জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? উত্তৰ 5 জুন তাৰিখে দিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতেই। জয় হে অসম।